যেহেতু মানে পেৰাডাইজ লেকলৈ আহি আছোঁ আহি থাকোঁতে এইফালৰ পৰা আহিছোঁ আহিলোঁ 20-30 কিলোমিটাৰমান তাৰপিছত এইকণ জেগাত ৰৈছোঁ দেখাই আছোঁ ইয়াত এইটো ৰাস্তা দি এনেকৈ যাব লাগিব তুষাৰ আছে ৰৈ দিছোঁ অকণমান পেট চেট খালী কৰি লৈছোঁ আৰু তাৰপিছত এইফালেদি আমি যাম আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম মানে নীলা পানীটো যিহেতু আমাৰ নগাঁও জিলাতে আছে বহুতে নাজানে হয়নে নহয় আজি ভিডিঅ'টো চাই থাকক আপোনালোক আমি বৰ্তমান যিটো হদ আছিল সেইটো পোৱাহি নাই অকণমান ৰৈ দিছোঁ গছৰ ছাঁত আৰু এইটো ৰাস্তা দি এনেকৈ আমি যাম প্ৰথম যিটো আমি পাহাৰ পাইছোঁ সেই পাহাৰটো আপোনালোকক দেখুৱাই লওঁ চাওক যদি নীলা পানীলৈ আপোনালোক আহোঁ বুলি ভাবে এটা কথা ৰেডি হৈ আহিবলৈ যে আমি অফ ৰোড কৰিম তেতিয়াহে আহিব এতিয়া আমি গৈ আছোঁ নীলাপানী হ্ৰদৰ ফালে ৰাস্তা ইমান ভাল নহয় ৰাস্তা বেয়া বাৰু এইফালে ডাঙৰ ডাঙৰ শিল আছে ওপৰত চাৰিওফালে পাহাৰ এই পানী চানী পৰি আছে এইফালে আমাৰ ৰাস্তাৰ ছাইডত দিয়ে পানী বৈ আহি আছে ৰাস্তাটো একেবাৰে ভাল নহয় মই নামিব লাগিব এক মিনিট এইফালে পানী আহি আছে শব্দ শুনিছে চাগে সেইফালৰ পৰা পানী আহি আছে আৰু মই এতিয়া বাইক আনিব যিহেতু ৰাস্তা ইমান হেৰি নহয় চ' মই নামি দিছোঁ আৰু এতিয়া লাহে লাহে উঠোঁ মই তুষাৰে চেডলিঙত গৈছেগৈ সেই ছাইডেদি যে পূৰা পানী আহি আছে পূৰা পানী চাউন আহি আছে এইফালে জুৰিয়ে হ'ব এইটো ইয়াত অলৰেডি মানুহ আছে বাইক চাইক আছে অলপ দূৰ আছে পাবলৈ বাইক ৰাখি দিছোঁ কাৰণ বাইক নিব নোৱাৰি কাৰণ আমি বৰ্তমান পানী দি আহি আছোঁ মই দেখাম পানী দি আহি আছোঁ মোৰ আগত তুষাৰ গৈ আছে আৰু ফ্ৰণ্টতটো দেখাইছোঁ চাওক এইফালে শিল আছে ডাঙৰ পানী এইফালে বৈ আহিছে আৰু মই এইফালে ওপৰলৈ দেখাইছোঁ চাওঁ গোটেইখিনি শিল আছে শিলৰ মানে পাহাৰৰ মাজে মাজে আছে মাজে মাজে শিলত পানী বৈ আহিছে আৰু দ্য মুভমেণ্ট অফ ট্ৰুথ মানে যিটো কথা আমি কৈ আহিছিলোঁ ফাইনেলি নীলা পানীৰ হ্ৰদ
ওপৰলৈ যাম ওপৰৰ পৰা দেখাম ফাইনেলি নীলাপানী হ্ৰদত আছোঁ আমি মই তুষাৰ আৰু দাদা এজন আছে দাদা এজনে ইয়াত মাছ ধৰে তেওঁক আমি ক'লোঁ লগ ধৰিলোঁ হ'লেও নাও তেনেকৈ হেৰি কৰিম তাৰপিছত এতিয়া আমি নীলাপানী যিটো পুখুৰী আছে মানে পুখুৰী মানে হ্ৰদ আছে তাৰ ভিতৰত আমি নাওত যাম গতিকে চাই থাকক আমেজিং হ'ব আমাৰ লগত দাদা এজন আছে চাৰ্চিং ৰংবিদা কঁঠালগুৰি গাঁও আৰু আমি এইটো যিহেতু নীলাপানী হ্ৰদটো আছে কঁঠালগুৰি পাহাৰ দাদা এইটো মানে নিজে নিজে হৈছে নে এইটো নিজে নিজে পানী হৈছে আৰু নীলাটো যে হয় নীলাটো কিয় হোৱাৰ কাৰণে আগৰ পৰা নীলাই পানী জমা বৰষুণৰ পানী জমা হয় কাৰণে নীলা হৈ গৈছে ঠিক আছে ইয়াত আপুনি মাছ এৰিছে মানে হয় হয় ঠিকে আছে দাদাক লগ পালোঁ ভাল লাগিল এতিয়া আমি নাওত যাওঁ নাওত গৈ পেলাই গোটেইখিনি চাওঁ নাও ৰাইড নীলাপানীৰ মাজত যাম এতিয়া তুষাৰ আছে মোৰ লগত এতিয়া আমি নীলাপানীৰ মাজত নাৱেৰে গৈ আছোঁ দেখুৱাম চাওক পানী 120 ফুট নীলাপানীৰ মাজত আছোঁ এতিয়া আমাৰ লগত দাদাই নাও চলাই আছে আৰু ভিউ চাওক না এই নীলাপানী একচুৱেলি মই ড্ৰোন লৈ আহিব লাগিছিলে আৰু ড্ৰোনখন মই এতিয়ালৈকে কিনা নাই ড্ৰোন কিনিম সেইটো এটা এক্সট্ৰা ভিডিঅ' হ'ব একদম পূৰা ওপৰৰ পৰা দেখাম আপোনালোকক এইটো হৈ গ'ল ফেচবুকত আপলোড পালে নাই দিমহে এইটো মানে ইউটিউবত চেটেলাইটৰ নিচিনা উঠাইছে আৰু অঁ এই মাক্কি জাহাজটো যে আছে এইটো ডিচি কেমেৰা ফিটিং কৰি দিছে আৰু উঠাই লৈছে অঁ সেইটো কথাই কৈ আছিলোঁ মই ড্ৰোনৰ কথা সেইটো মই আনিম আকৌ এদিন আহিম পানী চাওক পানী বহুত চাফা পানী মই পানী চুই আছোঁ এইফালে খাব পাৰে এইটো পানী খাব পাৰে এইটো পানী একো নাই একদম ফিল্টাৰ পানী ফাইনেল ফিল্টাৰ পানী বহুত এটা ধুনীয়া ভিউ নীলাপানী হ্ৰদত আছোঁ মানে নাৱত আহিছোঁ পানীৰ পৰা ওপৰত 80 ফুট ওপৰলৈকে পাথৰ আছে এয়া আৰু পানীটো কিমান ওপৰততো 80 ফুট শিলেই আছে আৰু তললৈকো মানে 120 ফুট দ আনবিলিভেবল নীলাপানী একদম সম্পূৰ্ণ মাজত নাৱত আহি আছোঁ মেন কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কওক জুই প্ৰথমবাৰ নাও ৰাইড কৰিছোঁ প্ৰথমবাৰ নাও ৰাইড কৰিছে আৰু বেচেৰাই সাঁতুৰিবও নাজানে একো ভয় নাই দাদাই কৈছে একো ভয় নাই একো নহয় তথাপিও সাহসে আহিছোঁ ভয় এতিয়া লৰচৰ কৰা নাই অকণো লৰচৰ নকৰাকৈ কিন্তু ৰ'দ দিছে সেইকাৰণে ভাল লাগিছে প্লেচটো ৰ'দ দিয়াৰ কাৰণে আমি বেছি ভালদৰে দেখিব পাইছোঁ চাই লওক ইয়াত পৰিয়াল চৰিয়াল থাকে নেকি নাই একো নাই অকল মাছ এৰা মাছ উত্তৰ পাৰ ভিউ চাওক আপোনালোকে ভিউ চাওক দাদা আপোনাৰ গোটেইটো ওপৰত মানে আমাৰ ওপৰত গোটেইটো শিল আৰু শিলৰ 80 ফুট তলতে দাদাই কৈছে আপুনি ইয়াত কিমান দিনৰ পৰা আছে 3 বছৰ ইয়াত কাম কৰি আছে 3 বছৰৰ পৰা খুব ধুনীয়া ঠাই খুব শান্তিৰ ঠাই আহক যদি আপোনালোকে অহা নাই আমি কি ভাবোঁ যে যদি আমি ক'ৰবাত ফুৰিব যাবলগীয়া হয় তেতিয়া আমি কি ভাবোঁ যে অসমৰ বাহিৰত যাওঁ নালাগে অসমৰ বাহিৰত যাব নালাগে কাৰ্বি আংলং নগাঁও আহক কঁঠালগুৰি পাহাৰ যদি কোনোবা অহা নাই
মানে অসমতে সকলোখিনি সৌন্দৰ্য আছে কিন্তু আমি মানুহে যেতিয়া মানে হেৰি কৰোঁ নাই যে আমি বাহিৰত যাওঁ ফুৰিবলৈ চাব কিন্তু এইটো আহক হ্ৰদটো চাওক নীলাপানীৰ হ্ৰদ যিটোত মই এতিয়া কম খৰচ মাত্ৰ আপোনালোকে দাদাক আপুনি 100 টকা দিয়ক এজন আহক ডিছকাউণ্ট কুপন ইউজ কৰিব 20 টকা কমাই দিব অঁ 120 টকা হয় আমাৰ দুজনৰ নাম কৈ দিব যে ইউটিউবৰ হেৰিও চাই আহিছোঁ ডিছকাউণ্ট পাই যাব 20 টকা তাৰপিছত ফুল ভিউটো চাওক আমি এতিয়া একদম এটা ছাইডত আহিছোঁ এইটো উত্তৰ ছাইডটোত আমি আহি পাইছোঁহি এইফালেও পাহাৰ সম্পূৰ্ণ পাহাৰে আৱৰা বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ বহুত ভাল লাগিছে মেনেতো ফটো উঠাতে ব্যস্ত হৈ আছে তাৰপিছত ৱাও বহুত ধুনীয়া লাগিছে কিন্তু যদি আপোনালোকে ইয়াত সাঁতুৰিম বুলি ভাবিছে নোৱাৰিব কাৰণ 120 ফুট দ গতিকে যদি সাঁতুৰিব পাৰে জানে তেতিয়া বেলেগ কথা যদি নেজানে তেতিয়া আপোনাৰ একো নহয় ভয় লাগে একো নহয় পানীৰ গুটিটো প্লিজ 7 বিঘামান হ'ব 7 বিঘা কাৰণ নাপায় আমাক দাদাই জনাইছে যিটো মানে হ্ৰদ আছে সেই গোটেই মাটিখিনি মিলি পেলাই 7 বিঘামান মাটি মানে আইডিয়াত 7 বিঘামান মাটিত এই হ্ৰদটো আছে যিটো পানী হ্ৰদ চাৰিওফালে শিলেৰে আৱৰা আৰু মাজত নীলা পানী যদি আপোনালোকে বৰ্তমানলৈকে এতিয়ালৈকে অহা নাই মই তলৰ ডেছক্ৰিপশ্যনত যিটো আমাৰ ইয়াৰ লোকেশ্যন হয় সেই লোকেশ্যনটো দি দিম আপোনালোকে লোকেশ্যনটো চাই আহিব পাৰে খুব ধুনীয়া লাগিছে নাৱত আহি আছোঁ বেষ্ট আহিব মই এতিয়ালৈকে ড্ৰোন লোৱা নাই সেইকাৰণে মানে এৰিয়েল শ্বটটো আপোনালোকক দেখাব নোৱাৰিম মই অলপ দিনৰ পিছতে ড্ৰোন লৈ আছোঁ সেই ড্ৰোন লৈ আহি পেলাই মই ইয়াৰ যিটো ওপৰৰ পৰা শ্বট হয় সেইটো দেখাম যিটো তলৰ পৰা যিখিনি দেখুৱাবলৈ আছিলে সেইখিনি হৈ গ'ল এতিয়া আমি একদম এইফালে ওপৰত যাম ওপৰৰ পৰা চাম নীলাপানী হয় পানী আহি আছে নীলাপানী পাই মেন নাও ৰাইডটো কেনেকুৱা লাগিল কিন্তু ভয় এটা থাকেতো অঁ আজিলৈকে কৰি পোৱা নাই নাও ৰাইডটো তোষাৰে আজিলৈকে নাও ৰাইড কৰা নাই মানে নাও উঠা নাই ৰাইডটো পিছৰ কথা বাৰু চ' এতিয়া আমি বাইকৰ ওচৰলৈ যাম বাইক লৈ এনেকৈ পাহাৰৰ ইটো ছাইডে উঠি পেলাই যিটো একে ওপৰৰ পৰা হয় সেইটো ভিউ দেখাম আপোনালোকক তলৰ পৰা আহি পাই গ'লোহি বাইকৰ ওচৰ পাই গ'লোহি এতিয়া বাইক লৈ পেলাই এইটো যিটো ৰাস্তা আছে একদম ওপৰত যাম ওপৰৰ পৰা যিটো ওপৰৰ ভিউ হয় সেইখিনিও দেখাম চাই থাকক এইটো হৈছে ওপৰৰ শিলখিনি এয়া পাহাৰ আৰু যিটো টোটেল লেক হৈছে এইটো এইটোৱে হৈছে সেইটো নগাঁও জিলাৰ সকলোতকৈ ধুনীয়া হ্ৰদটো মানে নীলাপানী হ্ৰদটো আই হোপ অসমৰ ক'তো এনেকুৱা জেগা নাই পানীৰ হ্ৰদ খুব ধুনীয়া লাগিল কেমেৰাত ইমান ভালদৰে ধৰিব নোৱাৰিব আমি যিটো ভিউ চাই আছোঁ সেইটো
কেমেৰাত নোৱাৰিব, সেইটো ড্ৰোন লাগিব। সেইকাৰণে যদি আপোনালোক নিজে আহে তেনেহ'লে নিজে চাব পাৰিব কি ধুনীয়া জেগাখন। ৱাও, প্লেচটো আছে চামগুৰিৰ পৰা সোমাই আহি কঁঠালগুৰি পাহাৰৰ মাজত আছে টেঙা, এইটো নীলাপানী হ্ৰদ। আকৌ অকণ তললৈ নামি যাওঁ, আকৌ অকণ তলৰ পৰা দেখাম। এইখন আমি অহা নাওখন, আমি য'ত নাও ৰাইড কৰিছিলোঁ, আৰু এইটো হৈছে নীলাপানী হ্ৰদ। ইফালে আমাৰ তুষাৰে ওপৰৰ পৰা ভিউ দৰ্শন কৰি আছে। কেনে মেন? আকৌ আহিবানে? চিয়'ৰ চিয়'ৰ, আহিব লাগিব। তুষাৰে খাবৰ কাৰণে চেফেনত আৰু পেপচি এনেকৈ লৈ লৈছে, আৰু এয়া লৈ লৈছোঁ। এতিয়া আমি খাম আৰু ঘৰত যাম। চাহ বাগানৰ মাজৰ এটা খুব সুন্দৰ প্লেচত ৰ'লোহি, লৈ আহিছোঁ বস্তু, এতিয়া খাওঁ, তাৰপিছত চিধা ঘৰলৈ আৰু বাই বাই আৰু তেতিয়া।